গাইস আজি এটা হেলদি ৰেচিপি লৈ আহিছো আপোনালোকৰ বাবে। আমাৰ এটা সৰু পুখুৰী আছে, তাতে আজি মাছ মৰা হৈছিলে। তো কেটামান হিঙি মাছ পোৱা গৈছে। সেই হিঙি মাছে দি মই আজি এটা ৰেচিপি বনাবলৈ চেষ্টা কৰিছো। মোৰ ভিডিঅ'বোৰ যদি আপোনালোকৰ ভাল লাগে তেনেহলে লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব। আপোনালোকে কমেন্ট কৰিলে মই আৰু বেছিকৈ আগ্ৰহী হৈ পৰো ভিডিঅ'বোৰ বনাবৰ বাবে। ময়ো বিচাৰো যে মোৰ ইউটিউবৰ পৰিয়ালটো আৰু ডাঙৰ হোক। মই বহুত কষ্ট কৰি গোটেই দিনৰ মাজত সময় উলিয়াই মই ভিডিঅ'বোৰ বনাওঁ আপোনালোকৰ বাবে। গতিকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। পুখুৰীত কেইটামান মাছ পাইছিলোঁ, শিঙি আৰু মাগুৰ মাছ। জলকীয়া দুটামান ছিঙি লৈছোঁ। ভেদাইলতাৰ এটা নতুনকৈ গছ হৈছে, তাৰে পৰা মই দুটামান পাত ছিঙি লৈছোঁ। আচলতে এডাল হলফলিৰ গছ হয়, তাৰে ওপৰতে ভেদাইলতাৰ গছ বগাই গৈছে। এই আমাৰ ভেদাইলতাৰ পাত আৰু দুটামান নৰসিংহৰ পাতো ছিঙি লৈছোঁ আৰু দুটামান মানমুনিৰ পাতো ছিঙি লৈছোঁ। মই গোটেইখিনি বস্তু গ্ৰাইণ্ডাৰত পেষ্ট বনাই লৈছোঁ। ভেদাইলতাৰ পাত, নৰসিংহৰ পাত, মানমুনিৰ পাত, আদা, নহৰু আৰু জলকীয়া। এতিয়া মই মাছটো কাটি লওঁ। মাছকেইটা কাটি ল'লোঁ। মই ইয়াতে নিমখ, হালধি আৰু জিৰা গুড়ি লৈ লৈছোঁ। এতিয়া মই সানি ল'ম। মই শিঙি মাছৰ জোলত দিয়াৰ বাবে কেইটামান আলু বইল কৰি লৈছিলোঁ। এতিয়া মাছখিনি ভাজি ল'ম। মাছকেইটাৰ কণী হৈছিল বাবে মাজে মাজে ফুটি আছে। মাছখিনি ভজা হৈ গৈছে, এতিয়া মই নমাই থ'ম। এতিয়া মই অলপ পাঁচফোৰণ দিম আৰু এটা শুকান জলকীয়া দিম। এতিয়া আলুখিনিও দি ল'ম। এতিয়া পেষ্টখিনিও দি লৈছোঁ।
এতিয়া নিমখ হালধি দি লৈছোঁ পৰিমাণ অনুযায়ী। জিৰা গুড়ি দিম অলপ আৰু অলপমান ৰেড চিলিও দি ল'ম। এতিয়া পানী দি দিম। মই 3 জনৰ কাৰণে বনাইছোঁ, সেইকাৰণে বেছি পানী দিয়া নাই। আপুনি যদি বেছি মানুহৰ কাৰণে বনায় তেনেহ'লে বেছি পানীও দিব পাৰে। ভেদাইলতাৰ জোল খুব হেল্ডি হয়, গৰম দিনত খুব ভাল পেটৰ কাৰণে। উতল অহাৰ পিছত আলুকেইটা ভাঙি দিব। এতিয়া ভাজি থোৱা মাছকেইটা দি লৈছোঁ। মনত ৰাখিব জুইটো মই মিডিয়ামত ৰাখিছোঁ। এইখিনি এতিয়া হৈ গৈছে, মই জুইটো নুমাই থৈ দিম। আজিৰ ৰেচিপিটো হৈ গ'ল, আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে। আপোনালোকৰ মাজত এনেকুৱা ৰেচিপি লৈ আকৌ আহিম আৰু কমেণ্ট কৰি জনাব আজিৰ ৰেচিপিটো কেনেকুৱা হ'ল আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া অলপ টেষ্ট কৰি কেনে চাওঁ কেনেকুৱা হৈছে। ভালে হৈছে, বেয়া হোৱা নাই।